নমস্কাৰ দৰ্শক টেক ৰবি আসাম চেনেলৰ তৰফৰ পৰা আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। দৰ্শক আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে কেনেকৈ হোৱাটছআপৰ যিবোৰ ছেটিং ইয়া মেছেজ সেইবোৰ হাইড কৰিব পাৰে। বলক ভিডিঅ'টো স্কিপ নকৰি আৰম্ভ কৰোঁ। সো দৰ্শক আপোনালোকে প্ৰথমতে যাব লাগিব আপোনালোকৰ মোবাইলত যেটো হোৱাটছআপ সেই হোৱাটছআপত যোৱাৰ পিছত আপুনি যেটো নম্বৰ অথবা যেটো হাইড কৰিব বিচাৰে যেটো গ্ৰুপ বা যেটো নম্বৰ ঠিক আছে গাইস এই নম্বৰটো সিম্পল এনেকৈ প্ৰেছ কৰিব সক মই 1 সেকেন্ড মান প্ৰেছ কৰাৰ পিছত এনেকৈ আহিব তাৰ পিছত আপোনালোকে কি কৰিব ইয়াত এটা অপচন আছে তীৰৰ নিচিনা 3 ডটৰ ওচৰ যেটো অপচন এটোত আপোনালোকে ক্লিক কৰি দিব ঠিক আছে বন্ধুসকল আপোনালোকে চাব পাৰে হেতু ইয়াৰ পৰা নোহোৱা হৈ গৈছে ইয়াত নাই আৰু এটা মই আপোনাক হাইড কৰি দেখাই দি আছো বুলি তো এটো হাইড হৈ গৈছে সো আপুনি এনেকৈ হাইড কৰি হিয়তৰ লগত এসএমএস কৰিব পাৰে আৰু কোনেও বেলেগে গম নাপায় অৰ্থাৎ আপোনাৰ যিবোৰ সিক্ৰেট এসএমএস হয় সেইবোৰ কৰিব পাৰে বেলেগে গম নাপায় সো মনকল এটা সো আমি চাম সেই হাইড কৰাবোৰ কোড গৈছে সো তাৰবা আপুনি যাব লাগিব একেবাৰে তলত যোৱাৰ পিছত এটা অপচন পাব আৰ্চিভড ইয়াত দুটা মই হাইড কৰিছে দুটা আহিছে সো ইয়াত ক্লিক কৰিলো ক্লিক কৰাৰ পিছত আপুনি চাব পাৰে ইয়াত এই নম্বৰ আহি গৈছে সো আপুনি ইয়াৰ পৰা হেতৰ লগত সেটিং কৰিব পাৰে ঠিক আছে গাইস ইয়াৰ পৰা সেটিং কৰিব পাৰে সো এটা যদি আপুনি চাই ইহতক আনহাইড কৰিবলৈ তো আপুনি কৰিব লাগিব ইয়াত প্ৰেছ কৰাৰ পিছত ইয়াত আপুনি फिर ताते क्लिक কৰিব লাগিব হেতু তীৰৰ নিচিনা যেটো আইকন তাতে ক্লিক কৰিব লাগিব ঠিক আছে গাইস মই ইয়াত ক্লিক কৰি দিছো আপোনালোকে চাব পাৰে ইয়াত আনহাইড হৈ সন্মুখত প্ৰথমতে আহি গৈছে সো গাইস আশা কৰিছো এই ভিডিওটো আপোনাৰ বহুত ভাল লাগিছে আৰু আপুনি কোনো থাৰ্ড পাৰ্টি এপ ইউজ নকৰি আপুনি আপোনাৰ হোৱাটছআপৰ সেটিংবোৰ হাইড কৰিব পাৰে আৰু বেলেগে গম নাপায় সো ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি আমাৰ চেনেল পুৰণা হয় আপোনাক বহুত ধন্যবাদ আৰু নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আমাৰ সকলো ভিডিও নোটিফিকেশন আপোনাক আপুনি পাই যায় সো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জয় আই অসম।